হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি লৈ আহিছোঁ মই ফ্লিপকাৰ্টৰ পৰা ধুনীয়া ধুনীয়া কেইটামান পাৰ্চেল মাত্ৰ 184 ৰুপিছৰ ভিতৰত। এয়া মই প্ৰথম পাৰ্চেলটো খুলিবলৈ লৈছোঁ আপোনালোকৰ আগত। ইয়াতে মই অৰ্ডাৰ দিছিলোঁ ব্লেক মেটেলৰ এযোৰ ঝুমকা। এতিয়া চাওঁ ঝুমকাযোৰা কেনেকুৱা আহিছে। এয়া মই খুলিবলৈ লৈছোঁ। পাৰ্চেলটো খুব ধুনীয়াকৈ পেকিং কৰি দিছে, এয়া বক্সৰ ভিতৰত পঠিয়াই দিছে। আৰু এয়া ঝুমকাযোৰা মই দেখুৱাইছোঁ, বহুতেই ধুনীয়া আহিছে ঝুমকাযোৰা। আপোনালোকক দেখাইছোঁ মই। এয়া ঝুমকাযোৰা বহুতেই ধুনীয়া, চাওক আপোনালোকে। বহুত ডাঙৰ আহিছে, দীঘল, বহুত ভাল লগা হয়। মই পিন্ধাইও দেখুৱাই দিম বাৰু ঝুমকাযোৰা আপোনালোকে মেখেলা চাদৰ নাইবা চেলোৱাৰ শাৰীৰ লগতো পিন্ধিব পাৰে। বহুত ধুনীয়া দেখিছে। এয়া চাওক, বহুত ডাঙৰো হয়, দীঘলো হয়, বহুত ভাল লাগিছে। ঝুমকাযোৰাৰ প্ৰাইচ অনলি 100 ৰুপিজ। এয়া চাওক আপোনালোকে, ইমান ধুনীয়া। 100 ৰুপিছত এনেকুৱা ঝুমকা আপোনালোকে পাবনে বাৰু? যি কি নহওক, এইযোৰা আপোনালোকে পাৰ্টি, বিয়া, বিহু সকলোতে পিন্ধিব পাৰে। দেখিবলৈ খুবেই ধুনীয়া আৰু বহুত দিনৰ পৰা ময়ো ল'ম বুলি ভাবি আছিলোঁ, সেয়েহে ফ্লিপকাৰ্টৰ পৰা ল'লোঁ। থেংক ইউ ফ্লিপকাৰ্ট, ইমান ধুনীয়া ঝুমকা এযোৰা পঠোৱাৰ বাবে। এতিয়া আহিছোঁ ছেকেণ্ড পাৰ্চেলটো খুলিবলৈ। ইয়াতে অৰ্ডাৰ দিছোঁ মই এযোৰা পায়েল, গ'ল্ড প্লেটেড, আৰু ইয়াতে ষ্টন ফিট কৰা আছে। ফ্লিপকাৰ্টত এনেকৈ আপোনালোকেও পায়েল অৰ্ডাৰ দিব পাৰে। খুবেই ধুনীয়া পায়েল আহে। এয়া চাওক, মই দেখুৱাইছোঁ খুলি, বহুত ধুনীয়া পায়েল আহিছে। পায়েলযোৰা একেবাৰে মই খুলি আপোনালোকক দেখুৱাইছোঁ। ফ্লিপকাৰ্টে খুব ধুনীয়াকৈ পেক কৰি পঠিয়াইছে। এয়া চাওক, বহুত ধুনীয়া আহিছে। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে পায়েলযোৰা, খুবেই ধুনীয়া, একদম ধুনীয়াকৈ পাথৰ জিলিকি আছে। আৰু এইযোৰা মাত্ৰ 111 ৰুপিজ, 111 টকাৰ। গতিকে মোৰ খুবেই পচন্দ হৈছে। আপোনালোকেও এনেকুৱা ফ্লিপকাৰ্টত অৰ্ডাৰ দিব পাৰে, খুবেই ধুনীয়া হয়। এয়া চাওক, একদম জিলিকি আছে, ভৰিত খুবেই ভাল লাগিব। পাৰ্টিত আপোনালোকে এইযোৰা পিন্ধিব পাৰিব। এতিয়া আহিছোঁ আমাৰ থাৰ্ড পাৰ্চেলটো খুলিবলৈ। ইয়াতে অৰ্ডাৰ দিছোঁ মই ব্লেক কালাৰৰ এযোৰা ফ্লেট চেণ্ডেল। খুব ধুনীয়াকৈ পেক কৰি দিছে। মই ইয়াক খুলিছোঁ। এয়া চাওক, বহুত ধুনীয়া আহিছে। মই 6 নম্বৰ পঠাইছিলোঁ, একজাক্ট 6 আহিছে আৰু বহুতেই ধুনীয়া। ভৰিত খুবেই ভাল লাগিব। আপোনালোকেও এনেদৰে ফ্লিপকাৰ্টত অৰ্ডাৰ দি চাব পাৰে, খুবেই ভাল আহে। ইমান দূৰ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ। কিপ ৱাচিং, বাই বাই।